আপোনালোকক সকলোকে মই নমস্কাৰ জনাইছোঁ আৰু ইমান শৰ্ট নটিছতে প্ৰেছ কনফাৰেন্সটো উপস্থিত হোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আপোনালোকে গম পাইছে যে চিফ ইলেক্ট'ৰেল অফিচ আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ইনিচিয়েটিভত আমি গোটেই বছৰ বিভিন্ন ইভেণ্টছ কণ্ডাক্ট কৰি থাকোঁ। ইয়াৰ মূল উদ্দেশ্য হৈছে ভোটাৰসকলক সজাগ কৰি ৰখা আৰু সকলোকে ভোটাৰ লিষ্টত নতুন নাম ভৰ্তি কৰোৱা বা বেলেগ কিবা নেচেচাৰী চেঞ্জেছ কৰাবলৈ এনকাৰেজ কৰা। যোৱা 25 জানুৱাৰী 2022ত গোটেই দেশ জুৰি অৰ্গেনাইজ কৰা নেশ্যনেল ভোটাৰ্ছ ডে'ত গোসাইগাঁও ইলেকশ্যন ডিষ্ট্ৰিক্ট এক্টিভলি পাৰ্টিচিপেট কৰিছিল আৰু ইয়াৰ ডিটেইলছ আমি প্ৰেছ ৰিলিজৰ জৰিয়তে আৰু আমাৰ ছ'চিয়েল মিডিয়া পেজৰ জৰিয়তে পাব্লিকৰ আগত প্ৰেজেণ্ট কৰিছিল। যোৱা ডিচেম্বৰ আৰু জানুৱাৰীত আমি একমাহ ডিউৰেশ্যন ধৰি সজাগ ভোটাৰ্ছ কম্পিটিশ্যনছ পাতিছিলোঁ, যাত ফুটবল, ছিংগিং, ডান্সিং আৰু অন্যান্য কম্পিটিশ্যনছ হৈছিল। কিন্তু কোভিডৰ ৱেভ বাঢ়ি যোৱাৰ কাৰণে জ'নেল আৰু ষ্টেট লেভেল কম্পিটিশ্যনছ বৰ্তমান অৱস্থাত স্থগিত ৰখা হৈছে। এই কম্পিটিশ্যনসমূহ CEO অফিচ দিছপুৰৰ ইনিচিয়েটিভত পতা হৈছিল আৰু কলেজ লেভেললৈকে আছিল। কিন্তু এইবাৰ আপোনালোকক মাতা কাৰণটো হৈছে ECI দিল্লীৰ ইনিচিয়েটিভত কিছুমান অ'পেন কম্পিটিশ্যনছ এনাউন্স হৈছে, যোনবোৰ ডিৰেক্টলি ECI অনলাইন মাধ্যমত অৰ্গেনাইজ কৰিছে আৰু য'ত বহুত এট্ৰেক্টিভ কেছ প্ৰাইজেছ আৰু অন্যান্য উপহাৰ আছে। সংবাদ মাধ্যমৰ জৰিয়তে মই সকলো গোসাইগাঁও বাকী এই কম্পিটিশ্যনসমূহত পাৰ্টিচিপেট কৰিব অনুৰোধ জনাইছোঁ। এই কম্পিটিশ্যনছৰ থিমটো হৈছে মাই ভোট ইজ মাই ফিউচাৰ, পাৱাৰ অফ ওৱান ভোট। আৰু 15 মাৰ্চ 2022লৈকে পাৰ্টিচিপেণ্টসকলে নিজৰ এণ্ট্ৰিজ পঠাব পাৰিব। ইয়াত মেইনলি কুইজ, ছং, ভিডিঅ', পোষ্টাৰ এণ্ড শ্লোগান কম্পিটিশ্যনছ হ'ব আৰু 3টা কেটেগৰীত হ'ব: ইনষ্টিটিউচনেল, প্ৰফেচনেল আৰু এমেটিয়ৰ। পাৰ্টিচিপেণ্টছসকলে www.voterawarenesscontest.in-ত গৈ সকলো ৰুলছ আৰু ডিটেইলছ জানি ল'ব পাৰে। ইয়াৰ লগতে আমাৰ ইলেকশ্যন অফিচাৰ আহমেদে আপোনালোকক হোৱাটছএপত সকলো ডিটেইলছ পঠিয়াই দিব আৰু তাৰ পৰাও আপোনালোকে ৰাইজক এই কম্পিটিশ্যনৰ সকলো ডিটেইলছ শ্বেয়াৰ কৰিব পাৰে। সকলো এণ্ট্ৰিজ ভাৰতৰ যিকোনো 22টা অফিচিয়েল লেংগুৱেজত ছাবমিট কৰিব পাৰে, কিন্তু এণ্ট্ৰিবোৰ নিজৰ অৰিজিনেল ক্ৰিয়েশ্যনছ হ'ব লাগে। মই পুনৰবাৰ গোসাইগাঁও বাসীক আমাৰ ইলেকশ্যন ডিপাৰ্টমেণ্টৰ সকলো উদ্যোগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আৰু এই শক্তিশালী গণতন্ত্ৰৰ দেশ গঢ়ি তুলিবলৈ সকলোকে নিজ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে নিজেও পাৰ্চনেলি যদি কাৰোবাক চিনি পায় যোনে ভালকৈ পাৰ্টিচিপেট কৰি গোসাইগাঁৱৰ নাম উজ্জ্বলাব পাৰে, তেন্তে আপোনালোক তেওঁলোকক ইয়াৰ বিষয়ে জনাব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।